Good morning. আজি কোন সোনকালে উঠিলো পাই নাই আজি ছোৱালী আজি পা আকৌ স্কুল খুলিছে এতিয়া তাক স্কুল নিব লাগিব মই ৰেডি হ'ব লাগিব মানে ইমান দিন খুব আৰাম কৰিলো এই আৰাম গ'ল আৰু তো কাইলৈৰ পৰা তাই পৰীক্ষা এতিয়া প্ৰথমতে ব্ৰাছ কৰোঁ ৰেডি হওঁ তাৰপিছত ব্ৰেকফাষ্ট হৈছে নাই চাওঁগৈ অলপ দেখুৱাই থাকোঁ আপোনালোকক চাই থাকক এয়া চাওক তাই পঢ়া টেবুল বেগ স্কুলৰ ইউনিফৰ্ম চব ৰেডি কৰি থৈছে কালি যেতিয়াই গম পালে স্কুল খুলিব একদম বিৰাট ফূৰ্তিত আছে এতিয়া মাকৰ লগত তলত গৈ পেলাই একদম কথা পতাত ব্যস্ত বলক মই দেখুৱাওঁ আপোনাক লগতে মই আপোনাক মোৰ ঘৰৰ বাহিৰখন দেখুৱাওঁ চাওকচোন এয়া চাওক আমাৰ ঘৰৰ ফুল এইবিলাক চব ফুলৰ যত্ন মা আৰু দেউতাই লয় কিন্তু আমি একোৱেই নকৰোঁ এয়া চাওক ভাল লাগিছেনে ফুলখিনি আৰু এই তলত চাওক নিউজ পেপাৰ দি থৈ গৈছে বলক আমাৰ বেলকনিটো দেখুৱাওঁ এইটো মোৰ ৰুম আৰু এইটো ভাইটিৰ ৰুম এয়া চাওক আমাৰ ঘৰত ফুল বিভিন্ন ধৰণৰ ফুল এইবিলাক চব মা আৰু দেউতাই ৰুৱে যত্ন লয় দেউতাইতো ৰেগুলাৰ পানী দিয়ে এইখন কলং চাওক আমাৰ ঘৰৰ কাষেৰে বৈ গৈ আছে এখন কলং আৰু এইটো ৰাস্তা এইফালে গ'লে ডিফলো যায় এই আমাৰ ঘৰৰ পিছফালটো চাওক আম গছ আছে নাৰিকল গছ আজিকালি নাৰিকল নহয় কেৰ্কেটুৱাৰ যি উৎপাত ইয়াত চবৰে ঘৰতে চাগে তেনেকুৱা ন আপোনালোকৰো একেই কেৰ্কেটুৱাৰ উৎপাতত নাৰিকল তামোল একোৱেই নহয় আজিকালি আৰু এইখন চাওক লেডি উইথ দ্য লেম্প A&M ট্ৰেইনিং স্কুল ঘৰৰ কাষেৰে আহে ৰাস্তাটো আৰু এইফালে এণ্ট্ৰেঞ্চটো যদি কোনোবাই নাৰ্ছিং পঢ়িব বিচাৰে ইয়াত আহিব পাৰে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে যাওঁ এইটো ভাইটিৰ ৰুম খোৱাত ব্যস্ত চাওক ক'বই নোৱাৰে কুম্ভকৰ্ণটো খুব ক'বই নোৱাৰে পূৰা খোৱাত ব্যস্ত বলক দেখুৱাওঁ দেউতাই কি কৰি আছে চাওক দেউতাই মোবাইল চোৱাত ব্যস্ত শুই উঠি পেলাই চাহ খালে এতিয়া মোবাইল চোৱাত ব্যস্ত এয়া চাওক ছোৱালী একদম ৰাতিপুৱাৰ পৰা উঠি ব্যস্ত আজি এয়া পেপাৰখন লৈ আহিছে ককাকক দিবলৈ যা ককাক দিয়াগৈ যা পেপাৰখন দিয়াগৈ ককা উঠি আছে পেপাৰখন ৰৈ আছে যা দি দেগৈ সেইয়া তাই এইটো ৰেগুলাৰ ডিউটি তাইৰ পেপাৰ দিব কোনে কি কৰিছে দেখুৱাওঁগৈ চব ব্যস্ত যেন পাইছোঁ আজি স্কুল আছে ৰাতিপুৱাৰ পৰা একদম খতম নম চবৰে এইয়া ইন্দ্ৰাণী এই ভাই বোৱাৰ ইন্দ্ৰাণী সেয়া ৰুটি বনোৱাত ব্যস্ত আজি ফূৰ্তি লাগিছে বহুত দিনৰ মূৰত ন ভগৱানে নহয় ক'ভিড নাইকিয়া হ'ল খুলিছে মাহঁতে কি কৰি আছে চাওঁ ন এইয়া বৰ্ণালীও ব্যস্ত আজি চবৰে একদম খতম দাম আৰু তাইৰ এতিয়া ব্ৰেকফাষ্ট বনাই আছে ইন্দ্ৰাণীয়ে এবছৰ পিছত স্কুল আৰু স্কুল নোযোৱাকৈ এতিয়া কাইলৈ পৰীক্ষাই ফাইনেল পৰীক্ষা আইতা ক'ত গ'ল বল 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 আইতাকো চাওঁগৈ কি কৰিছে মা ক'ত চাওঁগৈ মা চাগে ফুল চাফাই সেইবিলাক কথা ব্যস্ত হৈ আছে মাৰটো এইটো একদম ৰেগুলাৰ কাম অকণমানো লেতেৰা হৈ থাকিব নোৱাৰিব ঘৰখনত হ'লেই কোনোবাই কৰিলেও গালি খায় একদম চাফ চিকুণটো লাগিবই মাৰ এয়া মাক চাওক ঝাৰু লৈ পেলাই এই ফুলৰ তলত মা এবাৰ হাই কৈ দিয়া চবকে
হাই এই পিছফালে এয়া আমাৰ গেৰেজ ইয়াত স্কুটাৰ বাইক স্কুটি থওঁ আমি গেৰেজটোত আৰু কিয় কি পুৰণা বস্তু আছে সেইখিনিকো দেখুৱাম আৰু লগতে আমাৰ ঘৰটো মই বাহিৰৰ ফালৰ পৰা দেখুৱাম চাওকচোন কেনেকুৱা লাগে ঘৰটো প্ৰথমত দেখুৱাইছোঁ এইখন চাওক নম্বৰ দেখোঁতে আপোনালোকে গম পাইছে কিমান পুৰণি হ'ব এইখন 1986ত দেউতাই কিনা এলামেল ভেস্পা এতিয়া লেতেৰা হৈ আছে কিন্তু এতিয়া একদম ৰানিং কণ্ডিশ্যনত আমাৰ স্কুটাৰখন মাত্ৰ উলিয়াবলৈ দিগদাৰী হয় কিয় ইয়াৰ কাগজ এতিয়া ইনভেলিড হৈ গৈছে ৰেজিষ্ট্ৰেশ্যন আৰু নলবাৰী ৰেজিষ্ট্ৰেশ্যন যিহেতু তাতো আমি বিচাৰিছিলোঁ ইয়াৰ কাগজ নাই বুলিয়ে কৈ দ্বিতীয় অফিচত গ'লে ইয়াৰ কাগজ পাতি একো নাই স্কুটাৰখন ডিটেইলছ নাই সেইকাৰণে আমি ৰিনিউ কৰিব নোৱাৰা হ'লোঁ তাৰপিছত চাওক তাৰপিছত আমাৰ এইখন পালচাৰ 150 দেখিছে এইখন হ'ল A02B6324 এখন নগাঁও ৰেজিষ্ট্ৰেশ্যন এইখনো একদম ৰানিং কণ্ডিশ্যন আছে এইখন আমি 2003 চনত কিনিছিলোঁ চাওক আমাৰ বাইকখন কণ্ডিশ্যন এতিয়াও কি ধুনীয়া হৈ আছে অলপ এইবিলাক গৈছে এইবিলাক অকণমান জ্বালাই কৰিব লগা হৈছিলে পুৰণি হোৱাৰ কাৰণে আৰু এই চিট কভাৰ চভাৰবিলাক বেয়া হৈছে বাকী কণ্ডিশ্যন একেবাৰে মজা চাওক দেখিছে আৰু তাৰপিছত দুবছৰ আগতে নতুনকৈ কিনিছিলে দেউতাই এইখন স্কুটি ইয়ামাহা ফেচিনো চাওক ফেচিনো চলাই বিৰাট মজা ফেচিনো এইখন 2020 চনত কিনা আৰু কিনাৰ এসপ্তাহৰ পিছত দেখিছে মেকুৰীয়ে চিটৰ আমাৰ কি অৱস্থা কৰিলে এইখন মোৰ চাইকেল আছিলে এইখন লৈ মই কলেজ গৈছিলোঁ এইখন মোৰ স্মৃতি সেইকাৰণে মই থৈ দিছোঁ ভাঙি শেষ হৈ গ'ল মামৰে খালে কিন্তু মই এখন পেলাই দিয়া নাই বা এখন বিক্ৰীও কৰি দিয়া নাই লোহাটিঙক দেখিছে এয়াই কয় মৰম তাৰপিছত এতিয়া এইখিনি চাওক আমাৰ তিনিওখন বাইক স্কুটি আৰু স্কুটাৰ এয়া চাওক এখন হ'ল কেন্দ্ৰীয় বিদ্যালয় নগাঁও কেন্দ্ৰীয় বিদ্যালয় একদম মোৰ ঘৰৰ ফ্ৰণ্টতে আৰু এয়া মোৰ ঘৰ চাওক অলপ সোমাই যাওঁ ঘৰলৈ তাৰপৰা এইখিনিৰ পৰা দেখুৱাওঁ এইটো ঘৰত আমি 2004 চনত সোমাইছিলোঁ আৰু এই ঘৰটোৰ গোটেই ডিজাইন মই নিজে কৰিছিলোঁ আৰু কৰি মই ইয়াৰ এটা মডেল বনাইছিলোঁ আৰু মডেল বনাই মই সেইটো মই মিস্ত্ৰীক বুজাইছিলোঁ চাওক ভাল লাগিছেনে ঘৰটো আপোনাক কমেণ্টত জনাব কেনেকুৱা পাইছে ডিজাইনটো মই কিন্তু একো নাজানো কিন্তু মই এইবিলাক একো শিকা নাই জাষ্ট এনেই ড্ৰয়িং কৰি গৈছিলোঁ আৰু মই এটা মডেল বনাইছিলোঁ কাগজেৰে আৰু মিস্ত্ৰীক দেখুৱাইছিলোঁ আৰু তেনেকুৱা আহিত আমাৰ এই ঘৰটো মিস্ত্ৰীয়ে তৈয়াৰ কৰি উলিয়াইছিলে আইতাক নাতিনীয়েক ব্যস্ত চাফাই অভিযানত চাওক একদম মায়ে একদম পৰিপাটি কৰি একদম অকণমান একো লেতেৰা থাকিব নিদিয়ে তেনেকৈ চাফা কৰে আৰু এইবিলাক যে চব গোটাব প্ৰথমতে মায়ে এতিয়া চাওক কেনেকৈ গোটাই মই ইয়াত দেখুৱাইছোঁ এইবিলাক চব গোটাই আছে দেখিছে যিমান পাত চাত সৰিছে চব গোটাব মায়ে এনেকৈ গোটাই পেলাই এইখিনি এনেকৈ জমা কৰে এজেগাত এই ইয়াত জমা কৰি আছে দেখিছে এনেকৈ জমা কৰাৰ পিছত কি হ'ব আমাৰ ইয়াত ঘৰত কাম কৰা মানুহগৰাকী আহিব আহি পেলাই এই গোটেইখিনি সামৰি সুতৰি পেলাই বাহিৰত পেলাই দিয়েগৈ এইখন চাওক আমাৰ গাড়ী আৰু এখন আছে এখন ৰং কৰিবলৈ দিয়া আছে মাৰুতি 800খন আনাৰ পিছত আকৌ দেখুৱাম তাই এতিয়া ৰেডি হ'বলৈ গৈ আছে চাওক স্কুল আছে তাই এতিয়া ৰেডি হ'ব মাকে লৈ গৈ আছে এইটো চাওক আমাৰ ড্ৰয়িং ৰুম এতিয়া বলক আমাৰ ডাইনিং ৰুম দেখুৱাওঁগৈ এই ড্ৰয়িং ৰুমৰ পৰা ওলাই আহি পেলাই আমি পাওঁ আমাৰ ডাইনিং ৰুম
আৰু এইফালে আমাৰ ওপৰ ৰুমলৈ যোৱা চিৰি আমি সকলো ওপৰতে থাকোঁ ইয়াত আমাৰ ডাইনিং ৰুম ড্ৰয়িং ৰুম আছে আৰু কিটচেন আছে গেষ্ট ৰুম আছে আৰু গোসাঁই ঘৰ আছে মই বাহিৰৰ পৰাই দেখুৱাইছোঁ আপোনালোকে এনেকৈ চাওক দেখিলে আমাৰ গোসাঁই ঘৰটো এইটো হ'ল আমাৰ গেষ্ট ৰুম আলহী আহিলে আমাৰ ইয়াতে থাকে এয়া আমাৰ টিকলিৰ জুলনা এইখন জুলনা তাই 2 বছৰ বয়স থাকোঁতে তাইৰ বাৰ্থডেত মা দেউতাই দিছিলে এয়া চাওক তাই স্কুলৰ ইউনিফৰ্ম দেখুৱাইছোঁ তাই নৱৰূপ জাতীয় বিদ্যালয়ত পঢ়ে অংকুৰ শ্ৰেণীত আৰু গোটেই বছৰটো স্কুল নোযোৱাকৈ কাইলৈ পৰীক্ষা দিব আজিহে স্কুলখন খুলিছে এয়া মাকে বিচনা ঠিক কৰি আছে আজি চবৰে উৎপাত ৰাতিপুৱাৰ পৰাই একদম সময় নোহোৱা হৈ পৰিছে তাইৰ পুতলা সময় পালে খেলে আৰু নহ'লে এনেকৈ পেলাই থৈ দিয়ে এইখিনিও চাওক কিমান তাইৰ খেলা বস্তু পুতলা ডল হাউচ কি জানা নিকিনে যিয়ে দেখে চব লাগে দোকান গ'লে চাওক হনুমান ভোগালী মেলাৰ পৰা কিনি আনিছিলে আৰু এইটো টুপি পিন্ধাই থৈ দিছে চাওক কাৰবাৰ তাই 8টালৈ 5 মিনিট আছে আৰু তাই 8:30 স্কুল গৈ পাব লাগিব তাই এতিয়া ব্ৰেকফাষ্টটো কৰিব আছে আৰু তাইক এতিয়া মাকে গা ধুৱাবলৈ নিছে আহিব তাৰপিছত মই আকৌ আপোনালোকক দেখুৱাই যাম চাওক ইউনিফৰ্ম পিন্ধিলে ৰেডি হ'লি কৈ দে আজি কেনেকুৱা লাগিছে কিয় আৰু তোৰ লগৰখিনিৰ নাম কৈ দেচোন বা ইহঁত আহিব নাহে আজি আহিব পিছত আৰু পিটন খাব মাকৰ হাতত তাই মানে চুলিখিনি দীঘল হ'লে স্কুলৰ ইনষ্ট্ৰাকশ্যন মতে মানে বান্ধি দিব লাগে এতিয়া বান্ধি নিদিলে ভাল নহয় কথাটো বাহ চুমাই দি দিলে আপোনালোকক চবকে চাওক জোৰেকৈ চুমাই এটা দে এইয়া তাই চুমা ল'ব আপোনালোকে এয়া চাওক কুঁহি ৰেডি একেবাৰে কাপোৰ চাপোৰ পিন্ধি স্কুল ইউনিফৰ্ম পিন্ধি কেনেকুৱা লাগিছে ধুনীয়া লাগিছে প্ৰথম স্কুল খুলিছে আজি স্কুল গৈ কিমান সঁচলি পাম চাওঁচোন এইয়া চাওক লগৰখিনি পাব বুলি একদম ফূৰ্তিত ক'ব নোৱাৰা হৈ আছে ইউনিফৰ্ম পিন্ধি ৰেডি এতিয়া তাই ব্ৰেকফাষ্ট কৰিব আৰু মই তাইক লৈ যাম স্কুললৈ ময়ো ৰেডি হ'লোঁ কিন্তু চুলিৰ অৱস্থা নাই এতিয়া গা ধোৱা নাই আহি গা চা ধুম বেগ ল'লে একদম ৰেডি আৰু এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ তললৈ যাব এতিয়া চবকে বাই বুলি ক ইয়াত চবকে বাই কৈ দে ব'লক তাইক স্কুলত থৈ আহোঁ আৰু পাৰোঁ যদি স্কুলখনত দেখুৱাওঁগৈ যদি ভিতৰত সোমাব দিয়ে তেতিয়াহে মই আপোনালোকৰ স্কুলখন দেখুৱাব পাৰিম যদি পাৰ্মিশ্যন পাওঁ আৰু পালে মই স্কুলৰ ভিতৰখন দেখুৱাম তাইক থ'বলৈ যাম যিহেতু যেতিয়া সোমাব যদি পাৰোঁ মই স্কুলৰ ভিতৰখনো যিমান পাৰোঁ তেনেকৈ দেখুৱাম তাইৰ এতিয়া খুৰাকক মাত লগাব চাওক এতিয়া আমি যাওঁ স্কুললৈ ব'লক আপোনালোকক ব'লক আমাৰ লগত স্কুললৈ ব'লক 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 ফাইনেলি এবছৰৰ মূৰত স্কুললৈ যাব ওলাম এয়া চাওক
আৰোহীক নমাই দিলোঁ তাই স্কুলত প্ৰৱেশ কৰিলে আৰু ময়ো স্কুলৰ অধ্যক্ষ শ্ৰীযুত মুনীন্দ্ৰ শইকীয়াৰ লগত অলপ কথা পাতিব চেষ্টা কৰিম তেওঁৰ মনৰ ভাৱ জানিব চেষ্টা কৰিম আপোনালোকক জনাম ইমান দিনৰ মূৰত আজি প্ৰায় এবছৰৰ মূৰত স্কুল খুলিলে তেওঁনো কি কয় চাওঁ আহক আজি স্কুল খুলিলে ইমান দিনৰ মূৰত প্ৰায় এবছৰৰ মূৰত হয় আপোনাৰ ফিলিংছটো কেনেকুৱা আজি একচুৱেলি আমি এই দিনটোৰ কাৰণে বহুত দিন অপেক্ষা কৰিব লগা হৈছে যাৰ কাৰণে ল'ৰা ছোৱালীখিনি ঘৰত সোমাই ঘৰতে থাকি তেওঁলোকে আমনি পাইছে কিন্তু সেই দিনটো আজি উকলি পেলাই আজি এটা নতুন দিন নতুন দিনত তেওঁলোক উপস্থিত হৈছে যে এই দিনটোৰ কাৰণে তেওঁলোকে বহুত দিন অপেক্ষা কৰিছে বহু আশা ভৰসা বহু আগ্ৰহেৰে তেওঁলোক আহিছে গতিকে আজিও আমি ভাবিছোঁ আজিৰ পৰা ল'ৰা ছোৱালীখিনিয়ে এটা নতুন জীৱন লাভ কৰাৰ নিচিনা আমি উপলব্ধি কৰিছোঁ মই স্কুলত থৈ ঘৰ পালোহি এতিয়া ঘৰ পালোঁ এতিয়া মই ব্ৰেকফাষ্ট কৰিম মায়ে মাতি আছে ব্ৰেকফাষ্ট কৰিবলৈ দেৰি নকৰোঁ ভিডিঅ'টো মই ইয়াতে শেষ কৰোঁ ঘৰৰ সকলোকে দেখুৱালোঁ ঘৰটো দেখুৱালোঁ হোম টুৰ বুলি কৈছিলোঁ ঘৰ দেখুৱালোঁ যিমানখিনি পাৰোঁ দেখুৱালোঁ যিখিনি পাৰোঁ আৰু ৰাতিপুৱাতে উঠি পেলাই ইমান ক'ব পৰা নাই কথা চ' তাৰ কাৰণেও চৰি ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ জনাব কমেণ্ট কৰিব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইবো কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব চ' ফ্ৰেণ্ডছ মই আজি আপোনালোকৰ পৰা বিদায় ল'ব বিচাৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ